নমস্কাৰ আজি আমি চাম সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন কেনেকৈ হয় সপুষ্পক উদ্ভিদ বুলি ক'লে আমি সেইবোৰ উদ্ভিদ বুজো যিবোৰ উদ্ভিদত ফুল ফুলে এই ফুলৰ প্ৰধানকৈ চাৰিটা চক্ৰ থাকে এই চক্ৰ চাৰিটা হ'ল বেটুপাত পাহি তাৰপিছত আহিব আমাৰ পুংকেশৰ আৰু স্ত্ৰীকেশৰ ইয়াত বেটুপাত আৰু পাহিৰ কোনো ধৰণৰ কাৰ্য আমি পঢ়িব নালাগে আমি পঢ়িব লাগিব ইয়াতে যে পুংকেশৰ আৰু স্ত্ৰীকেশৰৰ কাৰ্য কি পুংকেশৰ বুলি ক'লে আমি কি বুজি পাওঁ এটা পৰাগধানী থাকিব এনেকৈ ডাঙৰকৈ আৰু পৰাগধানীটোত কি থাকিব পৰাগৰেণুবোৰ থাকিব তাৰে তলত পৰাগধানীটোক যিটো অংশই ফুলৰ লগত সংযোগ ঘটাই থাকিব সেই অংশটোক আমি কওঁ পুংদণ্ড বুলি তাৰপিছত আহিব আমাৰ স্ত্ৰীৰ অংশটো যিটো কমে স্ত্ৰীকেশৰ বুলি স্ত্ৰীকেশৰৰ তিনিটা অংশ থাকে প্ৰধানকৈ একেবাৰে ওপৰৰ অংশটো কোৱা হয় গৰ্ভমুণ্ড আৰু যিডাল ঠাৰিৰ নিচিনা অংশ থাকিব সেইডালক কোৱা হ'ব গৰ্ভদণ্ড আৰু ওফন্দি থকা অংশটো যিটো অংশই উদ্ভিদৰ ফুলৰ লগত লগ লাগি থাকিব সেইটো কোৱা হ'ব গৰ্ভাশয় বুলি গৰ্ভাশয়ৰ ভিতৰত আমাৰ ডিম্বকটো অৱস্থিত আৰু এই গোটেই অংশখিনি লাগি থাকিব পুষ্পাক্ষৰ তলতে থাকিব পুষ্পবিন্দিকা যিটো আমি ঠাৰি বুলিও কওঁ এই যিটো পৰাগধানী আছে এই পৰাগধানীৰ ভিতৰত আমাৰ পৰাগৰেণুবোৰ উৎপন্ন হয় এই পৰাগৰেণুবোৰ উৰি গৈ ইয়াতে পৰে গৰ্ভমুণ্ডত পৰে তাৰপিছত আমাৰ পৰাগযোগ প্ৰক্ৰিয়াটো সংঘটিত হয় এতিয়া আমি চাম যে এই পৰাগধানীত থকা পৰাগৰেণুবোৰ আচলতে দেখিবলৈ কেনেকুৱা এতিয়া আহিছোঁ আমি এটা পুৰঠ পৰাগৰেণুৰ বিষয়ে পঢ়িবলৈ পুৰঠ পৰাগৰেণুটোৰ কি বাহিৰত যিখন আৱৰণ থাকিব সেইখনক কোৱা হয় ৰেণু বহিষ্ঠক বুলি ভিতৰৰ আৱৰণখনক কোৱা হয় ৰেণু অন্তঃস্থক বুলি আৰু এই ৰেণু বহিষ্ঠক আৰু ৰেণু অন্তঃস্থকৰ মাজতে থাকিব আমাৰ ডাঙৰকৈ দুটা কোষ সেই ডাঙৰ কোষটোক কোৱা হ'ব অংগজ কোষ বুলি আৰু সৰুকৈ যিটো কোষ থাকিব সেইটোক কোৱা হয় জনন কোষ বুলি আমাৰ কেইটা কোষ থাকিব ভিতৰত দুটা কোষ থাকিব যিটো ডাঙৰ কোষ থাকিব সেইটোক কম অংগজ কোষ বুলি আৰু যিটো সৰুকৈ থাকিব সেইটোক কম আমি জনন কোষ বুলি এই যিখন ৰেণু বহিষ্ঠক এইখন গঠিত হয় স্প'ৰ'পলিনিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা এই স্প'ৰ'পলিনিনে কি কৰে যেতিয়া অতিমাত্ৰা সূৰ্যৰ পোহৰ পৰিব বা গৰম হ'ব বা বেছি ঠাণ্ডা হ'ব বেছি ক্ষাৰকীয় অৱস্থা হ'ব বা বেছি এচিডীয় অৱস্থা হ'ব তেনেকুৱা প্ৰতিকূল পৰিৱেশত আমাৰ পৰাগৰেণুটোক বচাই ৰাখিব এতিয়া যেতিয়া পৰাগৰেণুবোৰ আহি যেতিয়া স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত যেতিয়া পৰাৰ লগে লগে কি হয় এডাল পৰাগ নলীৰ সৃষ্টি হয় এই পৰাগ নলীৰ ভিতৰত যিটো জনন কোষ থাকিব অংগজ কোষটো কামটো হ'ল আমাৰ পৰাগ নলীডাল বনোৱা তাৰপিছত আহিল আমাৰ যিটো জনন কোষ এই জনন কোষটো ইয়াৰ ভিতৰত সোমাই আহিব পৰাগ নলীডালৰ ভিতৰত পৰাগ নলীডাল বনাব আমাৰ যিটো অংগজ কোষ আছিল অংগজ কোষটোৱে এতিয়া এই যিটো জনন কোষ আমাৰ পৰাগ নলীডালৰ মাজেৰে আহি থাকিব এইটো অকণমান আহিয়ে ইয়াতে মাইট'টিক ডিভিজন কৰে মানে মাইট'চিছ বিভাজন হয় মাইট'চিছ বিভাজনৰ ফলত এই যিটো জনন কোষ থাকিব ইয়াত এটাৰ পৰা দুটাৰ সৃষ্টি হয় আৰু এই কোষ দুটা গৈ গৈ আমাৰ জনন ৰন্ধ্ৰৰ সহায়ত আমাৰ ডিম্বকৰ ভিতৰলৈ সোমাই তাত নিষেচন প্ৰক্ৰিয়াটো সংঘটিত হয় কেনেকৈ হয় আমাৰ এই যিটো আমাৰ ডিম্বকটোক আমি অকণমান ইয়াতে ডাঙৰকৈ আঁকিছোঁ ডিম্বকটো থাকিব আমাৰ গৰ্ভাশয়ৰ ভিতৰত আমি ডিম্বকটো ডাঙৰকৈ আঁকিলে কি দেখা পাওঁ যে এটা জনন ৰন্ধ্ৰ থাকিব আৰু জনন ৰন্ধ্ৰৰ একেবাৰে বিপৰীত দিশত যিটো অংশ থাকিব তাতে আমাৰ তিনিটা কোষ দেখিবলৈ পাম আমি এই তিনিটা কোষক আমি একেলগে প্ৰতিপাদ কোষ বুলি ক'ম তাৰে পিছত আমি তলৰ পিনে তিনিটা কোষ দেখা পাম মানে জনন ৰন্ধ্ৰৰ পিনে আৰু এই তিনিটা কোষক একেলগে আমি গৰ্ভযন্ত্ৰ বুলি কওঁ গৰ্ভযন্ত্ৰৰ দুই প্ৰকাৰৰ কোষ থাকে এটাক কওঁ আমি এটাক মানে যি দুটা আমি ছাইডৰ পিনে যি দুটা থাকিব সেই দুটাক একেলগে কওঁ সহকাৰী কোষ বুলি আৰু একেবাৰে মাজত যিটো থাকিব সেইটোক কওঁ আমি ডিম্বাণু বুলি এতিয়া এই পৰাগ নলী যিডাল আছে পৰাগ নলীডালত আমাৰ দুটা পুংজনন কোষ আছে আৰু এই পুংজনন কোষ দুটা আহি মানে পৰাগ নলিকাডালৰ পিছে পিছে আহি আমাৰ জনন ৰন্ধ্ৰৰ দ্বাৰা সোমাব এই পৰাগ নলিকাডাল যেতিয়া জনন ৰন্ধ্ৰৰ মাজেৰে সোমাব তেতিয়া সহকাৰী কোষ দুটাই পৰাগ নলিকাডালক কোনপিনে যাব লাগে সেই দিশটো দেখুৱাব আৰু তাৰপিছত ভ্ৰূণস্থলীৰ ভিতৰত এই পুংজনন কোষ দুটা এৰি দিয়া হ'ব তাৰপিছত এটা পুংজনন কোষে ভিতৰত থকা ধ্ৰুৱীয় কোষৰ লগত নিষেচন প্ৰক্ৰিয়া সংঘটিত কৰিব আৰু আনটোৱে ডিম্বাণুৰ লগত নিষেচন প্ৰক্ৰিয়া সংঘটিত কৰিব যেতিয়াই এটা পুংজনন কোষ আৰু ধ্ৰুৱীয় কোষৰ মিলন হ'ব সেই প্ৰক্ৰিয়াটোক কম আমি ত্ৰিসংলয়ন বুলি কাৰণ ইয়াত তিনিটা কোষৰ মিলন হৈছে সেইকাৰণে ইয়াক কম আমি ত্ৰিসংলয়ন বুলি আৰু ইয়াৰ ফলত যিটো কোষৰ সৃষ্টি হ'ব সেই কোষটোক কম আমি ভ্ৰূণ কোষ বুলি আৰু ইয়াত ক্ৰম'জমৰ সংখ্যা হ'ব ট্ৰাইজেন
কিয় কাৰণ আগতে দুটা কোষ আছিল আৰু এতিয়া নতুনকৈ এটা কোষ লগ লাগিলে গতিকে ক্ৰমজমৰ সংখ্যা হ'ব আমাৰ ট্ৰাইজেন আৰু আন যেটো পুংজনন কোষ আহি আমাৰ ডিম্বাণুৰ লগত যেতিয়া লগ লাগিলে লগ লগাৰ ফলত আমাৰ এটা যোজন কোষৰ সৃষ্টি হ'ব আৰু এই যেটো যোজন কোষ হ'ব ইয়াৰ ক্ৰমজমৰ সংখ্যা হ'ব টুৱাইজ n কিয় কাৰণ আগতে ক্ৰমজমৰ সংখ্যা আছিল n আৰু নতুনকৈ যেটো কোষ কেন্দ্ৰ আহি ইয়াত সোমাল সেই কোষটোৰ আমাৰ ক্ৰমজমৰ সংখ্যা হ'ল n গতিকে n + n লগ লাগি হ'ব টুৱাইজ n ইয়াত যদি চাও আমি নিষেচন প্ৰক্ৰিয়াটো দুবাৰ সংঘটিত হৈছে এবাৰ হৈছে ধ্ৰুৱীয় কোষৰ লগত পুংজনন কোষ এটা লগ লাগিছে আৰু আনবাৰ হৈছে যে ডিম্বাণুৰ লগত পুংজনন কোষ এটাৰ মিলন হৈছে গতিকে এই গোটেই প্ৰক্ৰিয়াটোক দুবাৰ যেহেতু সংঘটিত হৈছে নিষেচন প্ৰক্ৰিয়াটো সেইকাৰণে আমি ইয়াক কম ডি নিষেচন বুলি আৰু এই ডি নিষেচন প্ৰক্ৰিয়াটো সংঘটিত হ'বলৈ দুবাৰ নিষেচন প্ৰক্ৰিয়াটো হ'ব লাগে এবাৰ হ'ব আমাৰ যুগ্ম সংলয়ন আৰু আনবাৰ হ'ব ত্ৰিসংলয়ন যুগ্ম সংলয়ন কোনটো য'ত এটা ডিম্বাণু আৰু এটা পুংজনন কোষৰ মিলন হেতুক আমি যুগ্ম সংলয়ন বুলি কওঁ আৰু য'ত এটা পুংজনন কোষ আৰু ধ্ৰুৱীয় কোষৰ য'ত মিলন হ'ব তাক কম আমি ত্ৰিসংলয়ন বুলি এতিয়া পৰীক্ষাত যদি কোৱেশ্চন আহে যে ডি নিষেচন মানে কি মাত্ৰ 1 নম্বৰী কোৱেশ্চন যদি হয় তেতিয়া হলে আমি লিখিব লাগিব যে ত্ৰিসংলয়ন আৰু যুগ্ম সংলয়নক একেলগে আমি ডি নিষেচন বুলি কওঁ আৰু যদি 3 মাৰ্কছৰ বা 4 মাৰ্কছৰ কোৱেশ্চন আহে তেতিয়া হলে আমি এই গোটেই প্ৰক্ৰিয়াটো সুন্দৰকৈ লিখিব লাগিব তোমালোকে ডায়াগ্ৰামৰ কাৰণে এই গোটেই চিত্ৰখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা আশা কৰিছো ভিডিঅ'টোত থকা বস্তুখিনি তোমালোকে বুজিবলৈ সক্ষম হৈছা যদি বুজিব পৰা নাই তেতিয়া হলে নিশ্চয় কমেন্টত ক'বা